নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি আলোচনা কৰিবলৈ গৈ আছোঁ নেদেখা ফাগুন ধাৰাবাহিকখনত অভিনয় কৰা পৰিধিৰ বিষয়ে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ জনপ্ৰিয় অভিনেত্ৰী পৰিধিৰ আচল নাম হৈছে অংগুস্মিতা গগৈ। তেখেতৰ ঘৰ হৈছে ডিব্ৰুগড় জিলাৰ টিংখং নামেৰে সৰু ঠাইত। তেখেতৰ ঘৰত মাক, দেউতাক, ভাইটেক আৰু তেখেতৰ আইতাক আছে। আৰু এইবাৰ ক'বলৈ লৈছোঁ তেখেতৰ শিক্ষাৰ বিষয়ে। তেখেতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল টিংখঙত আৰু হাই স্কুল কৰিছিল টিংখং মডেল একাডেমীৰ পৰা। HS কৰিছিল ডিগবৈ RD জুনিয়ৰ কলেজত। আৰু তেখেতৰ পিতৃ মাতৃৰ নাম, দেউতাকৰ নাম শ্ৰীযুত মুনীন্দ্ৰ কুমাৰ গগৈ আৰু মাকৰ নাম মামণি গগৈ। ভায়েকৰ নাম তদন্তৰাজ গগৈ আৰু তেখেতৰ আইতাকৰ নাম সুভাদ্ৰা গগৈ। আৰু তেখেতৰ প্ৰিয় খাদ্য হৈছে লোকেল চিকেন। আৰু তেখেতৰ ঘৰত মতা নাম হৈছে আই। আৰু তেখেতৰ বাৰ্থডে 28 ফেব্ৰুৱাৰী। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ কাৰণে কেইখনমান ভাল লগা আলোকচিত্ৰ আগবঢ়াই দিছোঁ। আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।